এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় সকলো ভালে আছে। আৰু আজি হৈছে বৃহস্পতিবাৰ। এতিয়া ৰাতিপুৱা প্ৰায় বাজিছে 10:30 মানে হৈছে। আৰু মই ভাবিছোঁ আজি এটা ব্লগ আগবঢ়াওঁ আপোনালোকৰ। এয়া নিধিয়ে হাই হাই কৰি আছে। এই পিচ হালধি, আমাৰ ঘৰত হৈছে হালধি। একো কৰা নাই, এনেকৈ কেঁচা হালধি ৰাতিপুৱা কেতিয়াবা ৰসত খোৱা হয়। এয়া দুপৰীয়া গা পা ধুই নিদিয়ে ফণীখন লৈ মোবাইলত কথা পাতি আছে। তাই ফণীখনকে মোবাইল কৰি লৈ পেলাই এনেকৈ কথা পাতি বিজি হৈ আছে। আৰু মই যাম এতিয়া দুপৰীয়া ভাত বনাবলৈ। আৰু আজি কি বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আজি দুপৰীয়া ভাতৰ লগত আছিলে মাছ, এৰো মাছ হয়। এইখিনি বনাম আজি জিকা দি। আৰু মই কেনেদৰে বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু লগতে বনাম কেপচিকামৰ পকৰি। কেনেদৰে বনাওঁ সেইটো দেখুৱাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে চাই থাকক। এয়া মাছৰ আঞ্জাৰ কাৰণে তেলত কেইটামান পাঁচফোৰণ ফুটাই ল'লোঁ। আৰু আদা নহৰু অকণমান দি ইয়াতে কেঁচা জলকীয়া এটা গোটাকৈ দিছোঁ আৰু বিলাহী দিছোঁ। এতিয়া জিকা আৰু আলুখিনি দি দিলোঁ। এতিয়া ভালদৰে এইখিনি ভাজি ল'ম। এইবাৰ এইখিনি বনাব লৈছোঁ কেপচিকামৰ পকৰি। তাৰ কাৰণে আলুখিনি অকণমান চাট মছলা নিমখ দি সানি লৈছোঁ। আৰু এইখিনি কেপচিকামৰ মাজৰ গুটিখিনি উলিয়াই দি ইয়াৰ মাজত সোমোৱাই দিম আলুখিনি।
ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব